हेलो एवरीवन गुड मर्निंग की खबर सकलोरे भालने बारू आशा करूँ सकलो भाले आछे नतुन एटा भिडिओ सहित पुनर स्वागतम जनालो आरो रातिपुवा ब्रेकफास्टर थालीखনৰ সৈতে আপোনালোকক ভিডিওটো স্টাर्ट কৰি দেখাইছো আৰু এয়া দেখিছেনে ময়দা মঠি ৰাখিছো যেহেতুকে আজি কাতি বিহু হয় আৰু তাৰ কাৰণে অলপ পিঠা বনাম তাৰ কাৰণে ময়দা মঠি ৰাখিছো আৰু ইফালে ব্ৰেকফাস্টো কৰি ললো আৰু লৈ ধুমধাম মানে পিঠা কিটা বনাব লৈছো আৰু ইফালে এটো আমি জোন পিঠা বুলি কওঁ এনেকে এটো পিঠা বনাই লৈছো আৰু ইয়াকে কাতি বিহু যেহেতুকে বেলেগ বনাবলৈ সময় না পালো কালি লক্ষী পূজা গৈছিলে আৰু আজি কাতি বিহু ধুমধাম মই ভাবিছো এনেকে নাইকল অলপ আছিল তাকে পিঠা অলপ বনাই লওঁ আৰু পিঠাৰ কাৰণে এয়া মই ইখিনি যোগাৰ কৰি লৈছো আৰু পিঠা মই 10-15 টামান মানে পিঠা তাতকে বেছি হ'ব কেটামান বনালো খৰকে এনেকে এনে ডিজাইনটো দিব নাজানো হাতেৰে একানে কাটা চামুচখনে এনেকে হেচি দিছো এটা মানে বেলেগ এটা ডিজাইন হৈ গৈছে আৰু এনেকে গুটি পিঠাখিনি বনাই লৈছো আৰু কেনেকেনো পিঠা বনাও আপোনালোকক দেখাম বলক আৰু কাতি বিহুৰ সকলো লোকে বহুত শুভকামনা জনালো আৰু আজি কাতি বিহুৰ দিনটো কেনেকেনো পালন কৰো গুটেবোৰ দেখাই আছো আপোনালোকৰ ওচৰত বলক তেনেহলে ভিডিওটো স্টাर्ट কৰো কেনেকে কিমানখিনি পাৰো দেখাব চেষ্টা কৰো বলক আৰু আপোনালোকে দেখিলে মই পিঠাখিনি এনেকে ভাজি ললো আৰু অলপ আছে ভাজিবলৈ হেকিদিও ভাজি লওঁ আৰু লৈ যেহেতুকে তুলসী পুলি লগাব লাগিব আৰু তুলসী পুলি এটা মোৰ মানে টাপত লগোৱা হৈ আছে আৰু টাপটো ধুনিয়াকে সাফা কৰি লওঁ আৰু এয়া কালি লক্ষী পূজাৰ কাৰণে মই চাকি দিছিলো আৰু চাকি গছ অতৰাই ধুনিয়াকে এতিয়া তুলসী পুলিটো সাফা কৰি লওঁ আৰু যেহেতুকে আমি মানে ঘৰলৈ যাম আৰু গাঁও ঘৰলৈ যাম আৰু তাত গলে মানে ইয়াত সন্ধিয়া চাকি লগাব নোৱাৰিব পাৰো সেইকাৰণে ভাবিছো এতিয়া সময় থাকোতে ধুনিয়াকে তুলসী পুলিটো সাফা কৰি চাকি তাকি ইয়াতে লগাই লওঁ আৰু ইয়াতে অকণমান মাটি দিছো দি ধুনিয়াকে তুলসী পুলিটো সাফা কৰি অলপ মুছি লওঁ আপোনালোকক দেখাই আছো ভিডিওবোৰ বলক তেনেহলে চাই থাকিব আৰু তুলসী পুলিটো সাফা কৰি গা পা ধুই কৰি লৈ এতিয়া 3:30 মান বাজিলে ভাবিছো চাকি গছ লগাই দিও আৰু তাৰ কাৰণে অকণমান ধুনাও লগাইছো আৰু সন্ধিয়া যেহেতুকে নাথাকিম সেইকাৰণে এতিয়া 3:30 মান বাজিলে চাকি গছ লগাই দিলে সন্ধিয়ালৈকে থাকিব এই গছ অকণ ফটটিকে তেল লগাই মানে তেল ঢালিছো আৰু এনেকে সেৱা আগবঢ়াই ললো তুলসী পুলিত আৰু যেহেতুকে ঘৰলৈ যাম আৰু ঘৰত গলে মানে দেৰি হৈ যাব চাকি লগাব নাপাম সেইকাৰণে এতিয়া লগাই ললো আৰু বলক তেনেহলে এতিয়া যাওঁ ঘৰলৈ আৰু ঘৰত গৈ অকণ ভিডিও কৰিম চাই থাকিব আপোনালোকে ভিডিওটো हेलो एवरीवन আমি গাঁৱলৈ অহা অকণমান টাইম হ'ল আৰু আমি পথাৰলৈ ওলাই আহিলো আৰু আমাৰ নিজৰ পথাৰলৈ ওলাই আহিলো আহি এতিয়া ৰাইজে সকলোৱে কাতি বিহু বুলি টেঙা খাইছে আৰু আমিও আহিলো আহি ধুনিয়াকে টেঙা ভাগ ললো দেখিছেনে এয়া হাতত টেঙা ৰবাব টেঙা আৰু ইফালে বৌ মই আৰু এনেকে গুটেবোৰ ফুৰি গুটেখিনি ওলাই আহিলো আহি ধুনিয়াকে পথাৰত টেঙা খালো আৰু পথাৰত টেঙা খোৱা পৰিবেশটো এবাৰ প্ৰথম পালো মই গাঁৱত গৈ আৰু খুব বেছি ভাল লাগিলে গুটেখিনিয়ে লগ লাগি টেঙা খালো আৰু টেঙাখিনি খাই সঁচাকে বহুত বেছি ভাল লাগিলে আৰু এয়া হ'ল আমাৰ পথাৰ হয় আৰু সন্ধিয়া যেহেতুকে চাকি লগাবলৈ আহিম আপোনালোকক দেখাই দিম বাৰু এতিয়া ঘৰ মানে নগাঁৱৰ পৰা আহি লগতে টেঙা খাবলৈ সকলোৱে বহিলো আৰু এয়া দেখিছেনে টেঙা খাই ধুনিয়াকে অকণমান ভিডিও কৰি দেখাই দিছো আপোনালোকক আৰু টেঙাখিনি খাই থাকোতে ইফালে ভিন্ডো আহিলে ভিন্ডোই আহি পথাৰত চাকি গছ লগালে আৰু হেনুকতে মই দেখি ধুনিয়াকে ভিডিওটো কৰি ৰাখি দিলো আপোনালোকৰ আগত আৰু এতিয়া বলক পথাৰলৈ যাওঁ পথাৰৰ পৰা আমি ঘৰলৈ যাওঁ আৰু ঘৰত গৈ পেলাই মা যেহেতুকে গোসাঁই ঘৰত প্ৰসাদৰ ব্যৱস্থা কৰিছে আৰু সেয়াও অকণমান দেখাই দিওঁ আৰু দি তেতিয়া সন্ধিয়া অকণমান চাকি লগাবলৈ পথাৰত আহিম আপোনালোকক আকৌ দেখাই আছো
আৰু এইফালে এতিয়া মানে 5টামান বাজিলে একদম সন্ধিয়া মানে বেছি সন্ধিয়া হৈ গ'ল পথাৰত চাকি লগাওঁতে আৰু আমাৰ একদম নিজৰ মাটিখিনিত আহি ধুনীয়াকৈ এয়া চাকি লগাব লৈছোঁ আৰু মোৰ লগতে মোৰ মানে মানুহজন আহিছিলে আৰু আহি ইয়াতে চাকি লগালোঁ আৰু ধুনীয়াকৈ এয়া অমিতা কাটি লৈছোঁ অমিতা কলি আৰু তাতে ধুনীয়াকৈ চাকি লগাইছোঁ আৰু এনেকৈ আমাৰ কাতি বিহু দিনটো কেনেকৈ মানে আপোনালোকক পালন কৰিলোঁ আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া ইয়াতে চাকি লগাম আৰু চাকি লগাই কৰি লৈ ঘৰলৈ যাম আৰু ঘৰত যিহেতুকে প্ৰসাদৰ ব্যৱস্থা কৰিছে মাহঁতে গোঁসাই থাপনাত আৰু সেয়া খামগৈ আৰু গোঁসাই তুলসী তলত সেৱা কৰিম আৰু সেনেকৈয়ে কৰি আমি নগাঁৱলৈ আকৌ ৰিটাৰ্ণ হ'ব লাগিব যিহেতুকে কালিলৈ ল'ৰাটোৰ স্কুল আছে আৰু এনেকৈয়ে পথাৰত চাকি গছ লগাই সেৱা আগবঢ়ালোঁ আৰু সকলোৱে ধনেৰে যাতে উপচি পৰক তাকে কামনা কৰিছোঁ ধানত পোক চোক নালাগক যাতে সকলোৰে তাকে সেৱা আগবঢ়াই এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু ঘৰত গৈ ভিডিঅ' কৰি নাথাকোঁ কাতি বিহুৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।